ৰাজসকল মই ইয়াৰ কঠীয়া তুলিছোঁ। দেতা জলপান খাও কি থ তাতে থ তই এই মাটিকে ৰুগৈ যা। গৈছ ৰাজসকল মই আলি দিছোঁ। আগৰ বুঢ়াসকলে কয় বোলে হেৰি ঘন ঘনকৈ মাৰিবা আলি তেহে খাবা বোলে শালি খেতি। গতিকে ঘন ঘনকৈ আলি মাৰোঁ আৰু আলিটো ভালকৈ মজবুতকৈ দিওঁ, তেতিয়াহে বোলে শালি খেতি খাবলৈ শালি ধান ভাল হয়। গতিকে ৰাইজসকল চাওকচোন, এয়া মই আলি দি আছোঁ, ঘন ঘনকৈ আলি দিম এতিয়া আৰু দিও আছোঁ। এতিয়া ভালদৰে দি হোৱা নাই, এইটো দিওঁতে দুদিনমান লাগিব অৱশ্যে। আজি বোলে হেনো আষাৰ মাহৰ আজি 24 তাৰিখ হ'ল, সিফালে পানীয়ে নাই। যেনে তেনে এতিয়া আজি আমি বস্তু লৈছোঁ, এই অকণে বোকা দিছোঁ। এই আমাৰ ৰোৱনীয়ে ইয়াৰ ৰুই আছে। আজি 24 তাৰিখ হ'লেই আৰু এইকণেই আজি বোকা দিব পাৰিলোঁ। আৰু ইফালে আলি দি আছোঁ, এইফালেতো শুকাই গ'ল। গতিকে কি হয়, বৰষুণলৈ আশা কৰি আছোঁ। যদি বৰষুণ পৰে আমি ৰুব পাৰিম আৰু। হ'ব হেল্ল' ৰাইজ, আপোনালোক কেনে আছে? মই আজি খেতিৰ বিষয়ে এটা অকণমান ভিডিঅ' কৰিব ওলাইছোঁ। এইটো কি বস্তু দেখিছে নহয়, মই আজি অকণমান হাল বালোঁ, আপোনালোকক দেখুৱাইছোঁ। হাল বালোঁ, আজিকালিতো চব ট্ৰেক্টৰে বায়। ট্ৰেক্টৰৰ পৰাতো আমিতো আমাৰোতো আগতে আমি ট্ৰেক্টৰে বালোঁ, ইয়াত ট্ৰেক্টৰে আগত হাল বালোঁ। তাৰপিছত আজি মানে নাঙলেৰে সৈতে হাল, লাষ্ট চাহটো মই সদায় দিনে নাঙলেৰে হাল বাওঁ। নাঙলেৰে হাল বালে ভাল হয়। আৰু আজিকালি আমাৰ মানুহবিলাকে নাঙল যুঁৱলি কি বস্তু পাহৰিয়ে গৈছে। গতিকে ৰাইজসকল চাওকচোন, এইখন হৈছে যুঁৱলি আৰু এইডাল হৈছে আউচ জুই আৰু এইটো হৈছে ইহমাৰি আৰু এইটো হৈছে নাঙল। তাৰপিছত এইকেইডাল হৈছে শ'লমাৰি আৰু এইকেইডাল হৈছে জোঁট জৰি আৰু এইডাল হৈছে মৈ জৰি। তাৰপিছতে এইডাল হৈছে আউচ জুই। ৰাইজসকল, আপোনালোকে এইবিলাক বস্তু সংৰক্ষণহে কৰি ৰাখিবলগীয়া হ'ব পাৰে কিজানি এসময়লৈ। হ'ল।